হাই গাইজ, মৌচুমী ৰাখললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ অতি সহজতে বনাব পৰা এটা চিম্পল ৰেচিপি আগবঢ়াইছোঁ। এই ৰেচিপিটোৰ কাৰণে আমাক প্ৰয়োজন হ'ব এটা ফুলকবি আৰু 2টা কণী আৰু 3 ফুট বা 4 ফুটমান নহৰু আৰু 3টা শুকান জলকীয়া। এতিয়া প্ৰথমতে ফুলকবিটো মই ভালকৈ ধুই ল'ম। ধুই মেলি ফুলকবিটো মই সৰু সৰুকৈ কাটিম। ভিডিঅ' দেখুৱাৰ নিচিনা ফুলকবিটো মিহি মিহিকৈ কাটিব লাগিব। মই এনেধৰণে গোটেইখিনি ফুলকবি মিহি মিহিকৈ কাটি ল'ম। মই গোটেইখিনি ফুলকবি মিহি মিহিকৈ কাটি ল'লোঁ। এয়া মই এতিয়া কেৰাহীখন বহাই দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই তেল অলপমান দি দিছোঁ। আপোনালোকে ইয়াত বহুত বেছি তেল ব্যৱহাৰ কৰিব নালাগে, কম তেলতে হ'ব। এয়া তেল গৰম হোৱাত মই নহৰু কেইফুট সৰু সৰুকৈ কাটি লৈ পেলাই দি দিছোঁ আৰু যিকেইটা শুকান জলকীয়া থৈছিলোঁ শুকান জলকীয়া 3টাও দি দিছোঁ। মই নহৰু কেইফুট ৰঙা হোৱালৈকে অলপমান টাইম ভাজি ল'ম। এয়া নহৰু কেইফুট অলপমান ৰঙচুৱা হৈছে, তেতিয়া মই কাটি লোৱা ফুলকবিখিনি তেলত দি দিম আৰু মন কৰিব ইয়াতে গেছটো আপোনালোকে কম হিটত থৈ দিব। এইখিনি ভালকৈ লৰাই হোৱাৰ পাছত ইয়াত মই জোখমতে হালধি দিছোঁ আৰু নিমখো দি দিম। হালধি আৰু নিমখ দিয়াৰ পাছত ভালকৈ এবাৰ লৰাই ঢাকন মাৰি দিম। মাজে মাজে আমি ঢাকনখন আঁতৰাই ভালকৈ এবাৰ লৰাই দিম আৰু দেখা পাব যে ফুলকবিৰ পৰা অলপ অলপকৈ পানী ওলাব। আকৌ এবাৰ ভালকৈ লৰাই আমি আকৌ ঢাকনখন মাৰি দিম। সিফালে ফুলকবিখিনি সিজি থাকে মানে আমি কণী 2টা ভাঙি লৈ ঘুটি ল'ম আৰু ইয়াতে আমি নিমখ আৰু হালধি একো ব্যৱহাৰ নকৰোঁ। এয়া দেখিছে মই কণী 2টা ভালকৈ ফেটি ল'লোঁ। এতিয়া আকৌ এবাৰ ফুলকবিখিনি লৰাই ল'ম আৰু ফুলকবিখিনি লৰাই তাতে আমি ঘুটি লোৱা কণীখিনি ঢালি দিম। এতিয়া আমি ফুলকবি আৰু কণীখিনি ভালকৈ মিহলাই ল'ম। এতিয়া আৰু ঢাকন দিয়াৰ প্ৰয়োজন নাই। এতিয়া আমি গেছৰ হিটটো অলপ বঢ়াই ভালকৈ লৰাই থাকিম মাজে মাজে। এতিয়া আমি ফুলকবি আৰু কণীখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ফুলকবি আৰু কণীৰ চব্জিটো যদি এনেধৰণে খায় খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে ঠাণ্ডাৰ দিনত গৰম ভাতৰ লগত এনেধৰণে খাব পাৰে। আৰু যিসকলৰ ঘৰত শিশু ল'ৰা ছোৱালী আছে তেওঁলোকে যদি চব্জি খাই বেয়া পায় আপোনালোকে এনেধৰণে বনাই দিলে তেওঁলোকে গমেই নাপাব। এনেধৰণে আপোনালোকে তেওঁলোকক খুৱাব পাৰে। এয়া চাওক ফুলকবি আৰু কণীখিনি ৰঙচুৱা হৈ গ'ল, মানে আমাৰ ভাজিখিনি হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া এটা টেক্সচাৰ আহিছে। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।